ৰাম মন্দিৰ বাৰু কেনেদৰে নিৰ্মাণ কৰা হৈছে হিন্দু আৰু মুছলমানসকলৰ মাজত পুনৰবাৰ বিবাদ হ'ব পাৰে নেকি এই বিবাদ ৰোধ কৰিবৰ বাবে বাৰু কেনে ধৰণৰ ব্যৱস্থা লোৱা হৈছে আৰু ৰাম মন্দিৰ সম্পৰ্কে আপোনালোকে কি ধৰণৰ কথা নিশ্চয় জানিব লাগে সেই বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম নমস্কাৰ মই ভাৰ্গৱ তেজ আছাম চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ নম্বৰ 1 ভাৰতৰ আটাইতকৈ ডাঙৰ মন্দিৰ হ'ব ৰাম মন্দিৰ 161 ফুট উচ্চতা আৰু 28000 বৰ্গ ফুট বৃহৎ এলেকাৰ এই মন্দিৰটোৰ নক্সা প্ৰস্তুত কৰি উলিয়াইছে চন্দ্ৰকান্ত চম্পুৰাই চন্দ্ৰকান্ত চম্পুৰা আৰু তেওঁৰ পৰিয়ালে প্ৰায় 100তকৈও অধিক মন্দিৰ নিৰ্মাণ কৰি উলিয়াইছে আৰু তেখেতে এই ৰাম মন্দিৰৰ নক্সা প্ৰায় 30 বছৰ আগতে সাজি উলিয়াইছে নম্বৰ 2 ৰাম মন্দিৰ নিৰ্মাণ কাৰ্যত আচলতে বেলেগ বেলেগ স্থানৰ পৰা মাটি অনা হৈছিল আৰু এই মাটিসমূহ 2587টা স্থানৰ পৰা লৈ অহা হৈছিল এই পবিত্ৰ স্থানসমূহৰ ভিতৰত ঝান্সী বিতৌৰী হলদিঘাট যমুনোত্ৰী ছত্তীশগড় গোল্ডেন টেম্পল আৰু বিভিন্ন ধৰণৰ পবিত্ৰ স্থান সংযোজন হৈ আছে ইয়াৰ লগতে ৰাম মন্দিৰ নিৰ্মাণ কৰোঁতে ভাৰতৰ প্ৰায় 150খন নদ নদীৰ পৰা পানী লৈ অহা হৈছিল আৰু 3খন সাগৰ শ্ৰীলংকাৰ 16খন নদী আৰু মানস সৰোবৰৰ পৰাও এই পানী লৈ অহা হৈছিল নম্বৰ 3 ইণ্টাৰেষ্টিং কথা যে ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ লো বা ষ্টীলৰ ৰড ব্যৱহাৰ কৰা হোৱা নাই এই মন্দিৰ সম্পূৰ্ণৰূপে শিলৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে পিংক স্যান্ডষ্টোন গ্ৰেনাইট ষ্টোন আদি শিলেৰে এই মন্দিৰ নিৰ্মাণ কৰা হৈছে এই মন্দিৰৰ মূৰ্তিসমূহ শালিগ্ৰাম ৰক নামৰ এক বিশেষ ধৰণৰ শিলৰ পৰা নিৰ্মাণ কৰি উলিওৱা হৈছে আৰু এই শিলটো নেপালৰ গণ্ডকী নামৰ নদীৰ পৰা লৈ অহা হৈছে নম্বৰ 4 ৰাম সেতুৰ প্ৰত্যেকটো শিলত যিদৰে শ্ৰী ৰাম লিখা আছিল ঠিক তেনেদৰে ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰত্যেকটো শিলতে শ্ৰী ৰাম লিখা থাকিব বিভিন্ন ধৰণৰ ধাৰণা অনুসৰি ৰাম মন্দিৰৰ বয়স হ'ব 2500 বছৰ এটা কথা হ'ল ইমানখিনি ডাঙৰ নিৰ্মাণ কাৰ্য কৰিবৰ কাৰণে বহুত এটা ডাঙৰ এমাউণ্টৰ প্ৰয়োজন এতিয়া এই এমাউণ্টটো আহিছে ক'ৰ পৰা আচলতে এই এমাউণ্টটো আহিছে আপোনাৰ মোৰ দৰে সাধাৰণ লোকৰ পৰা বা যিসকলে ভাৰতবৰ্ষত বাস কৰি আছে এই পইচাসমূহ আচলতে ডোনেশ্যনৰ পৰা আহিছে আৰু দা হিন্দু ৰিপৰ্ট অনুসৰি প্ৰায় 3500 কৰোৰ টকা এই নিৰ্মাণৰ অৰ্থে লোকসকলে ডোনেশ্যন হিচাপে আগবঢ়াইছে নম্বৰ 5 এইখিনিতে এটা ইণ্টাৰেষ্টিং বস্তু নিৰ্মাণ কৰি উলিওৱা হৈছে সেইটো হৈছে টাইম কেপচুল আচলতে তাত এটা 2000 ফুট দ কুঁৱা নিৰ্মাণ কৰি উলিয়াইছে আৰু এই কুঁৱাটোৰ ভিতৰতেই এই টাইম কেপচুলটো ৰখা হ'ব এতিয়া টাইম কেপচুলটো বাৰু তলত কিয় ৰখা হৈছে টাইম কেপচুলটোৰ ভিতৰতে বিভিন্ন ধৰণৰ ৰাম মন্দিৰ নিৰ্মাণ সম্বন্ধে আৰু ৰাম মন্দিৰ কেনেদৰে নিৰ্মাণ কৰি উলিয়াইছিল কোনে কি ইয়াত সহায় সহযোগ কৰিছিল সেই বিষয়ে এই কেপচুলত লিখা থাকিব ইন ফিউচাৰ মানে 1000-2000 বছৰ পিছত বা বহু বছৰ পিছত যদি কোনোবাই ৰাম মন্দিৰৰ সবিশেষ গম পায় আৰু যিদৰে হিন্দু আৰু মুছলমানসকলৰ মাজত বিবাদ চলি আছে ৰাম মন্দিৰৰ ক্ষেত্ৰত ভৱিষ্যতে যাতে সেনেকুৱা বিবাদ আৰু নহয় তাৰ বাবে এই টাইম কেপচুলৰ ব্যৱস্থা কৰা হৈছে এই টাইম কেপচুলৰ ফলতে আৰু কোনো ধৰণৰ বিবাদ হোৱাৰ আশংকা নাথাকে নম্বৰ 6 ৰাম মন্দিৰৰ বাহিৰত আচলতে এটা বিশাল আকাৰৰ ডাঙৰ ঘণ্টাৰ ব্যৱস্থা কৰা হৈছে আৰু এই ঘণ্টাটো অষ্ট ধাতুৰে নিৰ্মিত সোণ ৰূপ গোল্ড আদি ধাতুৰে নিৰ্মিত এই ঘণ্টাটো যদি বজোৱা যায় প্ৰায় 15 কিলোমিটাৰ দূৰৰ পৰা ইয়াৰ শব্দ শুনা যাব ৰাম মন্দিৰৰ চাৰিওফালে বিভিন্ন ধৰণৰ মন্দিৰ যেনে হনুমান মন্দিৰ গণেশ মন্দিৰ অন্নপূৰ্ণা মন্দিৰ আদি বিভিন্ন ধৰণৰ মন্দিৰ নিৰ্মাণ কৰি উলিওৱা হৈছে আপোনালোকে ৰাম মন্দিৰ দৰ্শন কৰিবলৈ গ'লে সেই মন্দিৰসমূহ আপোনালোকে নিশ্চয় দেখা হ'ব আগৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে ভিডিঅ'টো বনাওঁতে বিভিন্ন ধৰণৰ কষ্টৰ সন্মুখীন হৈছোঁ ইয়াৰ লগতে যিখিনি ইনফৰমেশ্যন লৈছোঁ সেইখিনি বিচাৰোঁতে বহুখিনি সময় গৈছে গতিকে এই কষ্ট সাৰ্থক কৰিবলৈ আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীসকল আত্মীয় স্বজনসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কেনে ধৰণৰ ইনফৰমেশ্যন আপোনালোকে বিচাৰে তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব ধন্যবাদ